আহক আজি একেলগে দুপৰীয়াৰ সাজটো ৰান্ধো। এতিয়া মই মাহ প্ৰসাদ আছিলে ঘৰতে আৰু মাহ প্ৰসাদখিনি এতিয়া মই ধুই কুকাৰ এখনত বহাই দিছোঁ আৰু লগতে ইফালে ঘৰৰ পুখুৰীৰে কাৱৈ মাছ আছিলে আৰু মাছখিনিত মই নিমখ হালধি সানি কেৰাহী এখনত অলপমান তেল গৰম হ'ব দিছিলোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে এতিয়া মই মাছখিনি ফ্ৰাই কৰি ল'লোঁ আৰু লগতে ইফালে ভোল আৰু আলুখিনি মই দীঘল দীঘলকৈ কাটি লৈছিলোঁ। এতিয়া মই মাছ ভাজা তেলখিনিতে অলপমান পাঁচফোৰণ লগতে পিঁয়াজ আৰু ভোল আৰু আলুখিনি দি পেলাই মই এইখিনি অলপমান ভাজিয়ে সিজাৰ পাছতে মই মাছখিনি দি পেলাই ভাজিখিনি বহাই দিলোঁ আৰু ইফালে এতিয়া ভাজিখিনি হোৱাৰ পাছতে মই অলপমান মাহ প্ৰসাদ পিচি ৰাখি দিছিলোঁ সেইখিনি দি পেলাই মই বৰখিনি বনাই ল'লোঁ আৰু লগতে এতিয়া মই দালিখিনি তেল মাৰি দিছোঁ আৰু টেঙা সৰহকৈ দিছোঁ নেমু টেঙা, কাৰণ গৰমত এতিয়া টেঙা দিয়া দালিখন বেছি ভাল লাগে। আৰু আজি আমাৰ দুপৰীয়াৰ সাজ ৰেডি হৈ গৈছে। এফালে মাহ প্ৰসাদৰ দালি লগতে ভোল আৰু কাৱৈ মাছৰ ভাজি আৰু লগতে মাহ প্ৰসাদৰ বৰ আৰু গাজ টেঙা আচাৰ আৰু লগত এটা মাছ ফ্ৰাই। আৰু আজি দুপৰীয়াৰ সাজটো এনেকৈ আছিলে। আপোনালোকৰ যদি ভাল লাগিলে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। বাই।